प्रमोद बरर जितु सरकारोर शक्ति तथा राइजर उपरत जिखिनि বিশ্বাস দি কথা কৈছিল হেতু মিছলিয়া বুলি আমি কব পাৰো। समनि रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै आं दङ 43 नं तामुलपुर विधानसभा सिंनि नैबे बागानपारा ओनसोलाव। दा बे बागानपारा ओनसोलावबो फैगौ विधानसभा बिसायख'थिनि दुंहाव बारा बारनो हमदों। थारैनो बे ओनसोलनि रायजो राजाफोरा बिजेपिखौ लुबैयो ना इउपिपिखौ लुबैयो, बे जोङो माखासे गोथौ गामि ओनसोलाव हाबनानै बे रायजो राजाफोरनि गोसोनि साननायखौ जोङो मिथिनानै लानो नाजादों। दा बेबादिनो गरखा हारिनि सासे सुबुं लोगो मोनदों जोङो नैबे गेरुवा गामियावहाय। আগন্তুক বিধানসভা নির্বাচন আহি আছে, কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে? আমি যিজন প্ৰাৰ্থীয়ে উন্নয়ন আৰু আমাৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিব পাৰে তেনেকুৱা প্ৰাৰ্থী আমি বিচাৰিছো, আৰু এইবাৰ আমি পাইছো তেনেকুৱা প্ৰাৰ্থী। যিজন প্ৰাৰ্থী তামুলপুৰ সমষ্টিত আমি শ্ৰী বিশ্বজিৎ দৈমাৰী ছাৰক এইবাৰ পাই আমি সুখী হৈছো, আৰু আশা কৰো আমাৰ যিটো ৰাইজে বিচাৰাৰ ধৰণৰ সুৰক্ষা তথা আমাৰ উন্নয়ন হ'ব বুলি আমি আশা কৰিছো। প্ৰমোদ বড়ো শান্তি চুক্তিৰ পিছত বিটিচিৰ চিফ হল 5 বছৰ। এই 5 বছৰত বহুত উন্নয়নৰ কথা কৈ থাকে। আপোনালোকে প্ৰমোদ বড়োৰ উন্নয়নত লৈ মানে ঢুকি পাইছে না পোৱা নে, কি ক'ব? আমাৰ যিটো তেওঁ কথা দিছিলে ৰাইজক, সেই কথাটো আমাৰ বাগানপাৰা তথা আমাৰ গেৰুৱা অঞ্চলৰ কাৰণে মিছলীয়া স্থাপিত হৈছে। আমি সেইটো একো দেখিবলৈ পোৱা নাই, বা আমি প্ৰমোদ বড়োৰ যিটো চৰকাৰৰ চুক্তি তথা ৰাইজৰ ওপৰত যিখিনি বিশ্বাস দি কথা কৈছিল সেইটো মিছলীয়া বুলি আমি ক'ব পাৰো। কাৰণ আমাৰ এই ৰাস্তা পদূলি আদিৰ পৰা সামাজিক অনুষ্ঠানবিলাক আগত যেনেকুৱা আছিল তেনেকুৱা হৈ আছে। ৰাস্তা আপোনালোকে দেখিছে অলৰেডি, যিটো 4 চকীয়া গাড়ী এতিয়ালৈ গাঁৱত সোমাব নোৱাৰে তেনেকুৱা পৰ্যায়ত ৰাস্তা এতিয়াও আছে। গতিকে আমি এইবাৰহে আশা কৰিছো, বা ৰাইজে খুব মানে উথল পাথলকে তেওঁলোকে ওলাই আহিছে। প্ৰতিজন ৰাইজৰ BPF দলৰে হওক বা বিজেপিৰ দলৰ লগতে ইউপিপিএলৰ বহুত সংখ্যক মানুহ আমাক যিটো সাইলেন্ট ভোট হিচাপে তেওঁলোকে আমাক কথা দিছে। আমি আশা কৰিছো এইবাৰ ইউপিপিএল বিজেপিৰ ওপৰতে তেওঁলোকে বিশ্বাস কৰি আছে আৰু আহিব বুলি আমি আশা কৰিছো। কাতিৰাম বড়ো আছিলে মানে প্ৰাক্তন পাৰিষদ আৰু বিটিচিৰ স্পিকাৰ আছিল আপোনালোকৰ এই অঞ্চলৰে। হয়, কি ক'ব এই ক্ষেত্ৰৰ বিষয়ে? তেওঁৰ বিষয়ে আমাৰ বিশেষ ক'ব লগা নাই, যিহেতু আমি তেওঁৰ পৰা যিটো কথা দিছিলে ইলেকশ্যনৰ আগমুহূৰ্তত সেইখিনি আমি পাব সক্ষম নহলো। তাৰ বাবে আমাৰ তেওঁক আমি বেলেগকে ক'ব নিবিচাৰো, যদিও আমাৰ বিশ্বাসটো নোহোৱা হৈ গৈছে। বৰ্তমান বিজেপিৰ পাৰিষদ আছে ৰেখাৰাণী দাস বড়ো। বিটিচি নতুনকৈ যিটো চৰকাৰ গঠন হ'ল, এই 5 মাহত কেনে ৰেছপন্স পাইছে? হয়, আমি বিজেপি কৰ্মী হিচাপে তেওঁৰ পৰা যিটো ৰেছপন্স পাব লাগে সেইটো পাই আছো। কিন্তু বৰ্তমান যিটো বিধানসভা ইলেকশ্যনৰ কাৰণে পাৰিষদীয় যিটো হেৰিত ভালকৈ কাম কৰা সুবিধাটো তেওঁলোকে হয়তো পোৱা নাই না পাইছে, আমি এইটো নাজানো যদিও। কিন্তু আমি আশা কৰিছো আমাৰ ৰেখাৰাণী বাইদেউ তথা বিশ্বজিৎ দৈমাৰী ছাৰৰ মাজত যিটো বুজাপৰা আৰু আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নেতৃত্বত বিটিচি চৰকাৰ চলি আছে, ইয়াৰ মাজত আমি যথেষ্ট উন্নয়ন পাম বুলি এইবাৰ কিন্তু যথেষ্ট ৰাইজৰ আশাবাদী আৰু খুব উৎসাহত মানুহ আগবাঢ়ি আহি আছে। समनि रादाब नायगिरि नोंथांमोना नुनो मोनबाय, नैबेयो जाबाय बागानपारा ओनसोलनि सरासनस्रा सासे गरखा हारिनि सुबुं। जोङो नैबे बादि गामि ओनसोलाव हाबना दङ। केमेरा पार्सनखौ दिन्थिनो खावलायगोन आं। गोलाव बोसोर नैबे गामिया जौगानायनि नेरसोन नुनो मोनाखै। दा बेनिखायनो बिथांमोना फैगौ विधानसभा बिसायख'थियाव सासे जाय मानसिया रायजोनि जौगागोन बा बेबायदि बिजाथिखौ मोननो हास्थायदों। दा आं गोबांखौ बुंनो थांला, रायजोफोरा मा बुङो बेखौ नोंथांमोननो फोरमायलांबाय थानो जोङो नाजागोन। दिनै बेखिनियावनो दोनथ'बाय, गोजोन्थों।